ককা তোমাক মই ইমান মাতি আছিলো তুমি ক'ত আছিলা? বাহিৰত আছিলো কচোন। তোমাৰ মাতটো কি হ'ল? চৰ্দি লাগিছে অ। টেবলেট খাইছা নাই? নাই অ। কিয় টেবলেট নাই নেকি তোমাৰ লগত? আছে খাম ৰ। কচোন তই মোক কেলে বিচাৰিছিলি? ককা তুমি মাহঁতক বুজোৱাচোন, মাহঁতে মোক বিয়া দিওঁ কৰি আছে। মোৰ এতিয়া বিয়া হ'বলৈ অলপো মন নাই। মোৰ কথা কেলে বুজি নাপায় মাহঁতে? তুমিতো অলপ বুজিবলৈ চেষ্টা কৰা। অ মাজনী, তোৰ এতিয়া বিয়া হোৱা উপযুক্ত বয়স। ককা মই তোমাক কি কৈছো আৰু তুমি মোক কি কৈছা? খং উঠি যায় মোৰ। খং কিয় কৰিছ মাজনী? মই সঁচা কথাটো কৈছো। তোৰ এতিয়া উপযুক্ত বয়স বিয়া হোৱা। ভালেই হৈছে, মই জীয়াই থাকোঁতে তোৰ বিয়াখন চাই যাব পাৰিলে মই শান্তিয়ে মৰিব পাৰিম। ককা তোমালোকে মানে মই ঘৰত থকাটো নিবিচাৰা। তেনেকে কিয় কৈছ মাজনী? তোমালোকে মোক ভাল নোপোৱা সেইকাৰণে। তেনেকে কিয় কৈছ মাজনী? তহঁতৰ বাহিৰেনো মোৰ কোন আছে কচোন? তোৰ এতিয়া উপযুক্ত বয়স বিয়া হোৱা। নে তই ক'ৰবাত মনে মনে চাই থৈছ? ককা কি যে কথা কোৱা তুমি? কোনেও মোক বুজি নাপায়। ভাবিছিলো তুমি বুজি পাবা, তুমিও নুবুজা মোক। এতিয়া বুজি নাপাবি মাজনী। এদিন যেতিয়া তই নিজে মাক হবি তেতিয়া উপলব্ধি কৰিবি মাকহঁতৰ কিমান চিন্তা নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি। সময় থাকোঁতে বুজি উঠ মাজনী। মাৰেহঁতে তোৰ কথা বেয়াকে চিন্তা নকৰে। মই জীয়াই থাকোঁতে তহঁতৰ বিয়াখন দেখি গ'লে মই শান্তি পাম। ককা ইমানকে চিঞৰিব নালাগে দে, মই সঁচা কথাটোহে কৈছো। ছোৱালী হৈ জন্ম হৈছো যেতিয়া এদিন নহয় এদিন ওলাই যাবই লাগিব। দুদিন আগ আৰু পিছে যা, মায়ে যি কৈছে তাকে শুন। তাৰমানে তুমি মোক সহায় নকৰা। কি যে হ'ব ছোৱালীজনীৰ পৰা। ভালেই হৈছে, জীয়াই থাকোঁতে ছোৱালীজনীৰ বিয়াখন দেখি গ'লে মনটোতে শান্তি পাম। ল'ৰা পোনাতেও কিবা এটা গত লাগিলে শান্তি পাম আৰু। মই তোৰ মাৰে মাতি পঠাইছে। কিয় কিবা হ'ল নেকি? নকবি আৰু ডাঙৰ কথা। তহঁতক ফোন কৰিবলৈ মোৰ ফোনটো মায়ে লৈ থৈ দিলে। কি হ'ল গম পালে নেকি ঘৰত? নাই পোৱা, পাইছে যদিও নাজানো, মোক নাই কোৱা। তেন্তে কি হ'লনো আকৌ? পৰহিলে হেনো মানুহ এঘৰ আহিব মোক চাবলৈ। আহিবহে, মাহঁতৰ পচন্দ হ'লেই। এবাৰ বিয়া দিবই বোলে। ঐ কি কৰো কচোন? মই একো ভাবিয়ে পোৱা নাই। মই তোক কৈছিলো নে? কি কৰিবি এতিয়া? মই ৰাহুলক ফোন কৰি ক'ম বাৰু। সি কি কয় তোক মই জনাম। লাহে লাহে কম, মায়ে শুনিব। তই এতিয়া এনেদৰে ভয় কৰি থাকিলে নহ'ব নহয়। সঁচা কথাবোৰ ঘৰত গম পাব লাগিব ন। তই পাগল হৈছ নেকি? মায়ে যদি তোক কিবা সোধে একো নাই বুলি কবি। তই ৰাহুলৰ কথা নাম চিটি নুলিয়াবি। কিন্তু কিয়? মাহঁতে কিজানি ছাপোৰ্ট কৰে তাক। নকৰে মই জানো নহয়, গালি দিব। তই কি গালি শুনাৰ ভয়ত তক নকবি নেকি সঁচা কথাবোৰ? নে তই তাক এৰি দিবি? কি হ'ব সময় দেখা যাব। তই মুঠতে এতিয়া সেইবোৰ কথা নকবি একো। ঠিক আছে, মোৰনো কি? তহঁতৰ সহায় হ'ব বুলিহে ক'ম বুলি ভাবিছিলো। ক'ব নালাগে যদি নকওঁ। পাছে পৰে মই ক'ম। ৰাহুলকো সুধি লওঁ কি কয় সি। হ'ব দে, মুঠতে যি কৰ ভাবি চিন্তি কৰিবি। ঠিক আছে দে। বল এতিয়া চাহ একাপ খাই ল'বি। চাহ নাখাওঁ মই। কিয়? এনেই নাখাওঁ দে। ৰহ মাক মাত দিওঁ, কেলে মাতিছিলে বা তোক। মা আহিলে? তুমি আহিলা? বৰমা যাচোন নাজানি আমাৰ কাৰণে চাহ একাপ বনাবি। নাই বৰমা, মই চাহ নাখাওঁ দিয়ক। একো নহয় খাবি দে, মই বনাওঁগে। বৰমা কওকচোন কেলে মাতি পঠাইছিলে? তুমি চাগে অলপ চলপ গম পাইছা মই কেলে মাতিছো। নাই বৰমা, মই ধৰিব পৰা নাই কেলে মাতিছে। পৰহিলে আমাৰ মাজনীক চাবলৈ মানুহ এঘৰ আহিব। মানুহ ঘৰ আমাৰ বৰ্তাৰ খুব পচন্দ হৈছে। মোৰো পচন্দ হৈছে। ল'ৰাজনো ভাল, মাক দেউতাকো ভালেই। কোনো কিছু নাই, অকলশৰীয়া ল'ৰা। ভালেই, পৰিয়ালটোও ভাল। এনেকুৱা জেমেলা নাথাকা মানুহ ক'ত পাবা কোৱাচোন? মধুৱে কৈছে বাৰু। মই কিয় মাতিছিলো জানা তোমাক? কিয় বৰমা? তুমি চাগে জানা, মোক মিছা কথা নকবা কিন্তু। আমাৰ মাজনীয়ে কাৰোবাৰ লগত কথা পাতে ন। তাইক বুজাবা। দেউতাকে এইবোৰ কথা গম পালে মনত বহুত দুখ পাব। তাই আমি মাক দেউতাক, তাই বেয়াটো আমি কেতিয়াও চিন্তা নকৰোঁ। হয়নে নহয় কোৱা? সেইটো হয়, কিন্তু তাইৰোতো পচন্দ অপচন্দৰ কথা আছে। পচন্দ হ'বই, পচন্দ নোহোৱাৰ কোনো কথা নাই। বাকী তাহাঁতে কথা পাতি লওক, পৰহিলে আহিবই যেতিয়া। নে কি কোৱা? পাতি লওক তেনেহ'লে। তুমিও আহিবা পৰহিলে, তাইৰ লগত অলপ লাগি ভাগি দিবাহি। তাইক ভালদৰে কথাবোৰ বুজাই ক'বা। তাই তোমাৰ কথা শুনে, সেইকাৰণে তোমাক ক'লো কথাখিনি। ঠিক আছে দিয়ক, মই ক'ম বাৰু। তাইক নক'বা মই তোমাক এইবোৰ কথা কৈছোঁ বুলি। ঠিক আছে দিয়ক। মা আহা চাহ খাবা। তয়ো আহ। ব'লা, বেয়া আকৌ নাপাবা। নাই, বেয়া আকৌ কিয় পাম? তোমাকো নিজৰ ছোৱালীৰ দৰে ভাবোঁ কাৰণে ক'লো কথাখিনি। নাই বৰমা, বেয়ানো কেলে পাম কওকচোন? মই তাইক ক'ম বাৰু কথাবোৰ। আপুনি ইমান চিন্তা কৰি নাথাকিব। চিন্তা কেনেকৈনো নকৰাকৈ থাকোঁ বাৰু কোৱাচোন? আহা আকৌ। ব'লা, নহ'লে তাই চিঞৰিয়ে থাকিব। ব'লো, দুইজনী অলপ ওলাই যাম। কথাবোৰ ভালকৈ বুজাই ক'ম তাইক। ঠিক আছে, সোনকালে আহিবা ঘৰলৈ। ঠিক আছে দিয়ক।
মধু, তোৰ মায়ে মোক কেলে মাতিছিল তই গম পালি? তই ক'লেহে গম পাম। তোক বুজাবলৈ কৈছে। পৰহিলে যে ল'ৰা ঘৰৰ পৰা মানুহ আহিব সেই কথাটো। দেউতাৰ হেনো বহুত আশা। যি দেখিছোঁ তোৰ ৰাহুলৰ লগত বিয়া কেতিয়াও সম্ভৱেই নহয়। কি কৰোঁ তই কচোন। মই কি ক'ম? তোক সময় থাকোঁতে ক'বলৈ ক'লোঁ, তই নকলি। তেনেকৈ নকবি না প্লিজ। এতিয়া তই মোৰ একমাত্ৰ সাৰথি। হয় হয়, এতিয়া মই তহঁতৰ জেঙৰ মাজত সোমাবলৈ নাই দেই। তোৰ মাহঁতে মোক বেয়া পাব। তই এতিয়া একো কৰিব নালাগে। পৰহিলে মানুহ ঘৰ আহি যাওক, তাৰপিছত কি হয় দেখা যাব। তই আকৌ পলাই নিদিবি ঘৰৰ পৰা। কৰিব পাৰোঁ ভাবোঁ। পৰহিলে দিনটো ভালে ভালে যাবলৈ দে খালি। ঠিক আছে দে, তই কৈছ যদি নাযাওঁ ক'তো। কিন্তু মই তাৰ লগত কেতিয়াও বিয়া নহওঁ। হ'ব দে। তই কিন্তু ঘৰত এতিয়া একো কথা নুলিয়াবি, নহ'লে ঘৰত হাল্লা হ'ব। পাছত কি হয় দেখা যাব। তুই মন চন মাৰি নাথাকিবি ঘৰত। হাঁহি মাতি থাকিবি যাতে মাহঁতে একো গম নাপায়। হ'ব দে। কি হ'ব দে? অকণ ভালকৈ ক'ব নাজানো নেকি? ভুলবোৰ কৰিবি, এতিয়া আকৌ মন মাৰি দেখাবি। ব'ল এতিয়া ঘৰলৈ যাওঁ। মই তোক আৰু এতিয়া ফোন চোন নকৰোঁ। পৰহিলে ময়ো আহিম। ঠিক আছে, আহিবি কিন্তু। আৰু ৰাহুলক কবি কি কয় সি। কিবা এটা কৰিবলৈ কবি, এনেকৈ থাকিলে নহ'ব কিন্তু। হ'ব দে, তই একো নাভাবিবি এতিয়া। ব'ল। মায়ে যদি কিবা কয় মই তোক কিবা কৈছিলোঁ নে বুলি বুলি কবি। মই এতিয়া তহঁতৰ ঘৰলৈ নাযাওঁ, নহ'লে তোৰ মায়ে অকাই পকাই কিবা কিবি কথা সুধি থাকিব। হ'ব দে।